হৰজিত ব্লগ আজি মানে আমাৰ ঘৰত এখন বিয়া আছে আজি মানে কালি আছে বিয়াখন আজি জোৰণ গ'ল মানে অলপ দেখা চাওঁ কৰিছোঁ আপোনাক দেখাই দি আছোঁ এনেকৈ আমাৰ চব্জি কটা কাৰ্যসূচী চলি আছে আৰু আমাৰ কইনাটো এইজনী কেনে কি কি খবৰ মানে মই আলহী চব্জি কটা গোটেই আছে বৰ্তমান মানুহবিলাক কিবা আলোচনা কৰিছে কালিৰ বিষয়ে কেনে আৰু আমাৰ ৰন্ধা বঢ়া কাৰ্যসূচী বৰ্তমান ইয়াত চলি আছে খুৰাহঁতে মাছ বনাইছে অ' খুৰা কি মাছ এই হৈ আৰু কিবা মাছ গাইছ খাব পালি হ'ল খালি না খুৰা কি দিয়ক দেখ গাইছে আৰু বৰ্তমান এটা বহুত দেৰি হ'ল বিয়াটো আমি সেইখিনিতে সমাপ্ত কৰিম আৰু নেক্সট আপোনাক আজি ৰাতিপুৱাই লগ পাই আছোঁ দিয়ক The next day. এই ৰাতি পৰা কামেই কৰি আছোঁ এই গাড়ী ৰাতি পৰা কাম কৰি পেন চিৰি হালে গাড়ী প্ৰায় কাম কৰি আছোঁ কি কাম কৰিছ তই হা কষ্ট না বিয়াত তই বোলে আখে তুলবি হা আখে তুলো গাইছি লগনে ভিনে খুজবি ঐ কি হয় ভিনে হ'ব না ভিনে হ'ব না পেহা খুজবি মোৰো পেহা হ'ব দে খুজবি কাপোৰ খুজবি পইচা আছে গোটেই খুজবি দে আপোনাৰ ভিডিঅ'টো একদম লাভ চাই থাকিব সকলো গম পাব ঠিক আছে আমি বৰ্তমান দিনৰ কাৰ্যসূচী শেষ লাহে লাহে ৰাতিৰ কাৰ্যসূচীলৈ আগবাঢ়ি আছোঁ আৰু ৰাতি আমাৰ দৰা আহিব মনত আছে না তোৰ এই লাজ কৰে সি ভিতৰত পগাইছে কিন্তু কি কৰিবা উঠাবতো লাগবই কেনে খাবাতো নৰাই আৰু বেয়া পাই উঠি থাকোঁ সেয়াকে উঠাম আজি দিনটো এই লাইট ফিটিং হৈ গ'ল